ডেইলি হেল্ডি বস্তুবোৰ খাই একেবাৰে আমুৱাই গৈছে। গতিকে আজি নিজৰ পচন্দৰ মতে কিবা এটা বনাইছোঁ। সদায় ভিডিঅ'ত এই বস্তুটো মই দেখি থাকোঁ। পনীৰ আৰু পিঁয়াজ আৰু এইখন নতুন শ্বপিং বৰ্ড মই আজি অৰ্ডাৰ এই কৰিছোঁ। শ্বপিং বৰ্ডখন কিন্তু বহুত বেছি ভাল হয়। মই আগতেও ইউজ কৰি পাইছোঁ, গতিকে মই আকৌ নতুনকৈ অৰ্ডাৰ কৰিছোঁ। বাৰু আজি মই বনাই আছোঁ ভাইৰেল ৰেচিপি এটা। ইনষ্টাগ্ৰামত ইমান বেছি দেখি থাকোঁ। ইয়াৰ কাৰণে লাগে ব্ৰেড, তাৰপিছত চীজ, অকণমান বাটাৰ আৰু বাকীখিনি বস্তু মই ভিডিঅ'ত দেখুৱাই দিছোঁ। পনীৰ মোৰ ওচৰত আজি আচলতে অকল পিঁয়াজ আৰু পনীৰে আছিলে, গতিকে মই এই দুটা ইনগ্ৰিডিয়েণ্টে দিছোঁ। আপোনালোকে বেবিকৰ্ণ, চুইট কৰ্ণ, কেপচিকাম, চিকেন যিকোনো বস্তুৱে দিব পাৰে। খাবলৈ যে বহুত বেছি টেষ্টি হয়। আচলতে এইটো হ'ল ব্ৰেড পিজ্জা। দেখিবলৈ যিমান ধুনীয়া, খাবলৈ সিমানেই বেছি ধুনীয়া। একেবাৰে পিজ্জাৰ টেষ্টটো আহিছে। ওপৰত মই অকণমান ব্লেক পেপাৰ দিছোঁ। আপোনালোকৰ যদি বাচ্ছা আছে, টিফিনতো এনেকৈ বনাই দিব পাৰে। বিৰাট ভাল পাব তাহাঁতি খাই। মোৰ যে খাই বিৰাট বেছি ভাল লাগিছে আজি। বহুত টেষ্টি।